হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ মই পাৰ মাংসৰ এখন ৰেচিপি। ব'লক পাৰ মাংস কেনেকৈ বনাই আজি চাওঁ, আৰু লগতে মই মোৰ এটা কবিতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আহক শুনিম। কবিতাৰ শিৰোনাম এটা গান শেষ হ'ল। কবি অমৰজ্যোতি চৌধুৰী। যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। যি গানৰ দোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। এটা গান শেষ হ'ল। উপচি আছিল গান, গানতে লখিমী ধান, কঢ়িয়াই আছিলে সুৰৰে গাগৰিত আই অসমীৰ মান। মৌচুমী মাতে আতি বান্ধিছিল বিশ্বৰ প্ৰাণ, সেই গান শেষ হ'ল। সেই নৈ শুকাই গ'ল। ক'ত তেনেহ'লে চাবি কৈশোৰ যৌৱন আৰু বেলি ভাটি দিয়া নিজৰ মুখৰ ছবি? ক'ত সাগৰ সংগমৰ সোঁৱৰণি বুটলিবি? সেই নৈ শুকাই গ'ল। হেমন্ত শীতৰ দুমোজা দিনতে সেই গান শেষ হ'ল। অগ্নিযুগৰ জুই ফিৰিঙতি থিতাতে নুমাই গ'ল। এটা ধুমুহা নোহোৱা হ'ল। এটা ধুমুহা নোহোৱা হ'ল। যি জাতিক জগাই অসামান্য প্ৰেৰণাই, অলপ প্ৰস্তুতিৰ আখৰা কৰাই, সেই ধুমুহা নোহোৱা হ'ল। গানৰ নিতুল দেহ জ্বলি জ্বলি ৰ'ল। জুই জ্বলি উঠে জ্বলি উঠে জুই, চিতা জুই জ্বলি উঠে। জুই জ্বলি উঠে জ্বলি উঠে জুই, চিতা জুই জ্বলি উঠে। দেখো ভমকতে জ্বলি উঠে জুই ফিৰিঙতি। জ্বলে জুই জ্বলি উঠে জ্বলি জ্বলি উঠে জুই, চিতা জুই জ্বলি উঠে। ভমকতে জ্বলি উঠে দেখো জুই ফিৰিঙতি জ্বলে। নিতুল গান দেহ জ্বলি জ্বলি পৰে। গোটেই জাতিৰ বুকু শহু শহু কৰে। সময়ো চকু মুদে। নিমাতে নিতালে নিতুন গানৰ বীজবোৰ গজি উঠে। সেই গানেই আছেহি এতিয়া। বুকুৱে বুকুৱে ঠেকা খাই, ধুমুহাৰ আগলতি নিচান উৰাই উৰাই। তেনে শেষ হ'ব কেনেকৈ এই অমৃত গান? গানৰ শেষত গজিছে নতুন গান। গানৰ দেহত গজিছে নতুন গান। উপচি আহিছে গান, গানতে লখিমী ধান। আই অসমীৰ মান, আই অসমীৰ মান। উপচি আহিছে গান, গানতে লখিমী ধান। আই অসমীৰ মান। জাতিক জগোৱা গান, মৌচুমী মাতে আতি বান্ধি দিছে বিশ্বখনৰ প্ৰাণ। গানৰ শেষতো আহিছে নতুন গান। গানৰ শেষতো আহিছে নতুন গান। কোন ক'ত আছ আহ, গাওঁ জাতিক জগোৱা গান। গাওঁ মানুহৰ জয় গান। মৃত্যুজনীৰ আৰু উদযাপনৰ গান। শেষ হ'ব কেনেকৈ এই অমৃত গান? গান দেহতে গজিছ নতুন গান। গান দেহতে গজিছ নতুন গান। গান দেহতে গজিছ নতুন গান। ধন্যবাদ। এইদৰে কবিতাৰ মাজেৰে মই পাৰ মাংসৰ ৰেচিপিখন দেখালোঁ। আপোনালোকৰ কেনেকুৱা লাগিল জনাব। লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। কবিতাটো মানে মোৰ মনৰ যিটো ভাল লগা, সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। গতিকে বনোৱাখিনিনো আৰু কিমান কম, আপোনালোকেতো দেখিয়ে আছে। গতিকে এইখিনি চাবই ভাবিলোঁ মোৰ মনৰ ভাল লগা কাম এটা কৰোঁ। গতিকে কবিতা এটা পাঠ কৰিলোঁ। ভাল লাগিলে কমেণ্ট কৰিব, আৰু মই আগলৈ তেনেকৈ কৰিবলৈ উৎসাহ পাম। আপোনালোকৰ মৰম আৰু মৰমৰ মাজেৰেই আগুৱাই যাব লাগিব। আপোনালোকৰ মৰমে মোক উৎসাহ দিব আগুৱাই যাবৰ কাৰণে। থেংক ইউ। এয়া মোৰ মাংসৰ তৰকাৰীখন হ'লেই। মাংসৰ মানে যেতিয়া আমি বনাওঁ, যিমানেই মানে কমকৈ পানী দি যিমানেই লৰাই থাকিব ভাজিব, সিমানেই মাংসখন টেষ্টি হ'ব। মোৰ অলৰেডি মাংসখনো হৈ গ'ল। এয়া ফাইনেল লুক।
ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে গোটেইখিনি দেখিবলৈ পাব। লাষ্ট পানী দিছোঁ আৰু পানী নিদিওঁ। হৈ গৈছে। অকণমান পানীখিনি মই শুকাবলৈ দিম আৰু এয়া ফাইনেল হৈ গ'ল। চাওক ইমান ধুনীয়া কালাৰ আহিছে আৰু খাবলৈ বহুত টেষ্টি হৈছিল। পাৰৰ মাংস সৰু সৰু দুটা পাৰ আছিলে, বনালোঁ আৰু খালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিল জনাব আৰু আগলৈ মোৰ ভিডিঅ'বোৰ চাই যাবৰ কাৰণে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া ফাইনেল লুক। চ' থেংক ইউ।